Hi friends, good morning. Welcome to our YouTube channel. আৰু আজি ব্লগটো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাই মন্দিৰত শৰাই দিছিলোঁ। এইকাৰণে মন্দিৰ গ'লোঁ আৰু বোলো এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ এয়া মন্দিৰৰ পৰা। আৰু এয়া মন্দিৰৰ প্ৰসাদ ল'লোঁ। বেছি আৰু ভিডিঅ' কৰি থকা নাই। তাৰ পৰা আহি এটা বোলো চেক বনাওঁ, কলৰ বানানা চেক। তাৰ কাৰণে কলখিনি এনেকৈ কাটি মিক্সিত ভৰাই লৈছোঁ। তাৰ পাছত এয়া তাত চেনি মিক্স কৰি দিছোঁ আৰু চিম্পল আৰু এটা বানানা চেক। গৰম বহুত পৰিছে, সেইকাৰণে বোলো কি কৰোঁ, কল আছিল সেইকাৰণে বানানা চেক বনাই দিলোঁ। আৰু তাত গাখীৰ মিক্স কৰি দিছোঁ। তাৰ পাছত এনেকৈ মিক্সিত দি দিছোঁ। তাৰ পাছত আমাৰ এয়া বানানা চেক ৰেডি হৈ গৈছে আৰু গ্লাছত আৰু লৈ লৈছোঁ। খাবা বহুত টেষ্টি হৈছে, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এনেকৈ চিম্পল বানানা চেক, এইটো বহুত হেল্ডিও হয়। তাৰ পাছত দুপৰীয়া এটা ৰেচিপি আজি বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে কচু মানে লাগে, কচুৰ কোমল পাতটো। সেইকাৰণে আমাৰ পিছফালে গৈছোঁ কচু ছিঙবা। আৰু এয়া হৈছে আমাৰ মৰমৰ ছাগলী চানা। আৰু ইয়াত আমাৰ ভাতকেৰেলা লাগিছে, দেখা পাই বোলো ভাতকেৰেলা কেইটাও ছিঙি লৈ আহোঁ, ডাঙৰ হৈছে। সেইকাৰণে এয়া আমাৰ ভাতকেৰেলা আৰু কচু আজি মজা চাই খাব লাগিব, নিজৰ ঘৰৰ লোকেল। আৰু এয়া কচুখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। কচুখিনি ধুই এটা গ্লাছ এনেকৈ লৈছোঁ আৰু গ্লাছটোত মিঠাতেল দি লৈছোঁ, যাতে মিঠাতেল পূৰা গাটোত সানি ল'ম। গ্লাছটোত যেতিয়া কচুখিনি দিওঁ তেতিয়া গাটোত যাতে লাগি নধৰে, তাৰ কাৰণে দিয়া হৈছে। তাৰপাছত আমি এয়া কচুখিনি তাত গ্লাছটোত দি দিছোঁ। তাৰপাছত আমি ইয়াত নহৰু দি দিম। এয়া নহৰু দি দিলোঁ আৰু নহৰু অলপ বেছিকৈ দিব, তেতিয়া মানে ফ্লেভাৰটো ভাল আহে। আৰু এয়া জলকীয়া দিছোঁ, জলকীয়া আপোনাৰ নিজৰ ইচ্ছা অনুযায়ী দিব। এয়া আমি জলকীয়া দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ। পিঁয়াজো অলপ বেছিকৈ দি দিব, খাব ভাল লাগে। যিসকলে পিঁয়াজ খাই ভাল পায় অলপ বেছিকৈ দিব, আৰু যিসকলে বেয়া পায় কমকৈ দিব আৰু নিজৰ জোখ অনুযায়ী। আৰু তাত অলপ মিঠাতেল দি দিছোঁ, অলপমান বেছি মিঠাতেল নহয়। আৰু এতিয়া নেমু এড কৰিছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। তাৰ পাছত আমি এয়া জুইৰ আঙঠাত এনেকৈ গ্লাছটো বহাই দিছোঁ আৰু তাৰপাছত এটা বাতি ঢাকন দি ভাপত দি দিছোঁ। আৰু এয়া আমাৰ ভাপত দিয়া কচুৰ পাত ৰেডি। আৰু এয়া মোৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। কচু পিটিকা, ভাতকেৰেলা ভাজি আৰু দালি, তাত আলু আৰু ভাতকেৰেলা দিয়া আছে। এয়া মোৰ আজি দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। আৰু ভাটিবেলা কিবা এটা চটপটা টাইপ খাব মন গ'ল, সেইকাৰণে কি কৰোঁ, পাস্তা অনা আছিল, পাস্তা বনাই দিলোঁ। পাস্তাটো বইল কৰি ল'লোঁ ফাৰ্ষ্ট পাস্তাটো এনেকৈ বইল কৰি ল'লোঁ। তাৰপাছত ইয়াত দিবৰ কাৰণে দুটা কণী ল'লোঁ আৰু মছলা আৰু পিঁয়াজ আৰু কণীটো এনেকৈ ভালকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে জলকীয়া দিয়া গৈছে, আৰু ইয়াত মছলা এভৰিথিং দিয়া গৈছে, যি মছলা থাকে আৰু দি দিব পাৰে, চিম্পল। আৰু ইয়াত দি দিলোঁ মই বইল কৰা পাস্তাখিনি ইয়াত দি ধুনীয়াকৈ ভাজি আছোঁ। তাৰপাছত দি দিছোঁ মই কেটচাপ, টমেটো কেটচাপ ইয়াত দি দিলোঁ। টমেটো কেটচাপটো দি দিলে মানে ইয়াৰ গোন্ধটো আৰু টেষ্টটো বেলেগ কৰি পেলাই একদম। আৰু এয়া মোৰ পাস্তা ৰেডি, দেখিয়ে খাওঁ লাগিছেনে? এয়া মোৰ পাস্তা ৰেডি। আৰু এয়া গোটেইকেইটা ঘৰৰ গোটেইকেইজনলৈকে মই এনেকৈ ৰেডি কৰিলোঁ পাস্তা। এয়া আমাৰ চিম্পল পাস্তা ৰেডি হৈ গ'ল। আৰু এয়া পাস্তা আৰু লাল চাহ, আৰু মই খাই দিলোঁ। টেষ্টি পাস্তা, আহা কি টেষ্টি। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে পাস্তাৰ চিম্পল ৰেচিপিটো। খাই কেনে পাই মোক জনাব যদি ট্ৰাই কৰে। আমিতো বহুত ভাল পাইছোঁ আৰু খাই। আৰু আজি হৈছে নেক্সট ডে, আৰু ৰাতিপুৱাই কম্পিউটাৰৰ ক্লাছত গ'লোঁ। আৰু কম্পিউটাৰৰ ক্লাছত আজি আমাৰ কি হৈছে চাওক, আজি আমি আম খালোঁ ক্লাছত। ক্লাছ শেষ হোৱাৰ পিছত আজি আমি আম লৈ আহিছিল বৰষাই। তাৰপাছত আমি এয়া আম খালোঁ। তাৰপিছত ক্লাছৰ পৰা আহি আম খাই ইমান গৰম, গোটেইকেইটাই ডিচাইড কৰিলোঁ আমি আজি গোলা খাম। আৰু এয়া হৈছে আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰিৱেশ। ভট্টদেৱ ইউনিভাৰ্চিটিৰ সন্মুখত এয়া আমি গোলা খাই আছোঁ।
আৰু গলা বনোৱা অলপ দেখাই দিলোঁ আৰু এয়া ধুনীয়াকৈ নেমু চেমু দি দিছে আৰু বনাই আছে। বনোৱা প্ৰচেছটো মই অলপ ভিডিঅ' কৰিলোঁ। সেয়াই আৰু সেয়া বনাই আছে গলা। তো খাব লাগিব গলা। কোনে কোনে গলা খাই ভাল পায় প্লিজ কমেণ্ট কৰি ক'বচোন। মই বহুত বেছি ভাল পাওঁ গলা খাই। আৰু গৰমৰ দিনত গলা মানে কি আৰু সকলোৱে খাই চাগে। তো সেয়াই আৰু চাই থাকক। এয়া গলা আমাৰ ৰেডি হ'ব আৰু মই এনেকৈ ভিডিঅ' কৰি আছোঁ। এয়া ঘূৰাই দি দিলে গোটেইকেইটাক আমাৰ গলা। আৰু ফাইনেলি ময়ো পাম আৰু নেক্সটটো মই পাম। এয়া মই পাই গ'লোঁ গলা। আৰু এয়া বৰষাই খালাক গলা আৰু ময়ো অলপ টেষ্ট কৰি চালোঁ। তো ভিডিঅ'টো চাই কেনে লাগিল ক'ব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই, থেংক ইউ।